নমস্কাৰ ভীম ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এই দুদিন ভিডিঅ' দিব পোৱা নাই, মানে কোনো ধৰণৰ ব্লগে বনোৱা নাই, অলপমান কামত বিজি আছিলোঁ। আৰু চুলিটো কাটি দিলোঁ, কেনেকুৱা লাগিছে ক'বচোন। একদম চাগে ইমান এটা ভাল লগা নাই। এতিয়া ইভিনিং হৈ আছে, ফিল্ডত ওলাই আহিছোঁ প্ৰেক্টিছ কৰিম বুলি। প্ৰেক্টিছ কৰা হয় নহয় নাজানো, আৰু ফিল্ডত গ'লে চাগে গেম খেলিমগৈ। পৰিৱেশটো দেখুৱাম, চাব, ক'ব কেনেকুৱা ভাল নে বেয়া। আৰু মোৰ চুলিটো কেনেকুৱা লাগিছে জনাবচোন। আৰম্ভ কৰিছোঁ মোৰ ব্লগ, ভীম ব্লগলৈ চাব সকলোৱে। এয়া দেখিছেনে ৰাস্তাটো। এটা কথাতে বেয়া লাগে, আগতে ৰাস্তাটো যেতিয়া মানে কাষত গছ আছিলে, আহিয়ে ভাল লাগে কিবা এটা। মানে ইমানেই মনটো ভাল লাগে নহয়। দুইফালে সোণাৰু গছ আছিলে, সোণাৰু যেতিয়া ফুল ফুলি থাকে তেতিয়াতো আৰু বেছি ভাল লাগে। এতিয়া সেয়া দেখিছে নহয়, আৰু ৰাস্তা মথাউৰিটো বনাবৰ কাৰণে গছ কাটি শেষ কৰিলে। কি হ'ব আৰু এনেকৈ হ'লে। চাই থাকক সেইবোৰ দেখিছে, পথাৰত ৰুই দিছে আৰু চাওকচোন পৰিৱেশটো চাওক কিমান সুন্দৰ। এইটো চাইডে আধা আহিছে। মই এতিয়া গৈ আছোঁ ফিল্ডত। এজন দাদা গৈ আছে। এইখন হ'ল কাকডোঙা নদী, আহি আছে পানী। ভাল পায় লাইক কৰিব, যদি ভাল নাপায় ডিছলাইক কৰিব। যদি ভাবে নতুন ব্লগ পাম, আহিব চাম, তেতিয়া ছাবস্ক্ৰাইব কৰিব। এখন হ'ল কাকডোঙা নদী। ইয়াতে গ'লে সাঁতুৰিমগৈ অলপমান প্ৰেক্টিছ কৰি। ভাবিছিলোঁ চুলিটো একদম টকলা কৰি দিম বুলি, কেনেকুৱা লাগিলেহেঁতেন বাৰু। চাওকচোন ভিউটো, ভাল লাগে কিবা এটা। এইখন হ'ল কাকডোঙা নদী। পৰিৱেশ চাওক কিমান সুন্দৰ। যিবোৰ গছ আছিলে গছবোৰ কাটি এইবোৰ পেলাই থৈ গৈছে, দেখিছে। বৰষুণ আহিব, বতৰটো মানে বৰষুণ দিওঁতো নিচিনা কৰি আছে। ধৰি যাম ফিল্ডলৈ গৈ আছোঁ, আৰু গৈ থাকক আপোনালোক মোৰ লগতে। ব'লক। গৈ থাকক আপোনালোকো মোৰ লগতে। বলক। ইয়াত দেখিছেনে, ভিডিঅ' গুচি গৈছে মোৰ, আৰু মই আছোঁ দৌৰি। গৈ থাকক। বম ভাগৰ লাগি গ'ল, একদম মানে বহুত ভাগৰ লাগিলে। ঘামি গৈছোঁ দেখিছেনে, ইয়াৰ চাওকচোন গোটেই ঘামি গৈছোঁ। ঘামি গৈছোঁ।
অলপমান প্ৰকৃতিৰ সৌন্দৰ্য চাওকচোন। গৈ আছো জঁপিয়ামগৈ এতিয়া জঁপিয়াম মই পাহম জঁপিয়াই গিৰি গৈছোঁ দেখিছে নহয় পৰি গৈছোঁ আৰু কি লাগে তাতকৈ এইসোপা দেখিছে ন মাতি আছে যাবা মই পাৰ হ'ম এতিয়া কেনেকৈ পাৰ হ'ম চাই থাকক চব পৰি গ'লো আহি দেখিছে নহয় পৰি গ'লো চব আৰু বৰবাদ হৈ গ'লো এয়া ফুটবল খেলি আছে সকলোৱে দেখিছে মই পৰি গ'লো সেইটো কথা বেয়া হৈছে এতিয়া আৰামছে গাটো ধুই লওঁগৈ আৰু চাওকচোন ভিউটো সকলোৱে ফুটবল খেলি আছে কিন্তু শেষ আৰু মই পৰি গ'লোঁ এতিয়া ঘৰত যাম মায়ে ক'ব তোক ৰাতিপুৱা কাপোৰ ধুই দিছোঁহে তই পৰি গৈ শেষ হ'লি বৰবাদ আৰু মই আজি বৰবাদ এইখন সাঁতুৰিম এতিয়া কেনেকৈ মই জঁপিয়াম চাই থাকক আহিলৈ চব শেষ ক'ব আৰু কৰিলোঁ আহিলোঁ চব শেষ গৈ থাকোঁ ঘৰত গৈ গাটো ভালকৈ ধুই শুই থাকিমগৈ আৰু এতিয়া চব ফুটবল খেলি আছে ভিডিঅ' মই সামৰিছোঁ ইমানতে বাই টাটা নেক্সট ভিডিঅ'ত নেক্সট ব্লগত লগ পাম সকলোৱে কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ' চাই বাই টাটা